নমস্কাৰ সকলোকে শুভভাত জনাইছো অলপ আগত শুই উঠিলো হে এতিয়া হিটলাৰ আছিলে ময়ো আছিলো দুটা হিটলাৰ পঢ়ি আছে আৰু মই ভিতৰতে সময় বহি আছো অলপ ঠাণ্ডাও হৈছে আজি তো আজি 14 নৱেম্বৰত আমাৰ আজি শিশু দিৱস পালন কৰা হয় পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মতিথিৰ লগত সংগতি ৰাখি যি শিশু দিৱস পালন কৰা হয় অসম ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বতে আজি শিশু দিৱস পালন কৰা হৈছে আৰু এই শিশু দিৱসৰ লগত মোৰো অকমান কিবা এটা কৰিব মন গৈছে আজি হিটলাৰ লগত আমি দুটাই কথা পাতিছো এতিয়া মই যাম মানে অলপ কাম আছে মোৰ কামটো কৰি অহা পাছত আজি শিশু দিৱস আমি পাতিম কেনেকৈ পাতিম আপোনালোকে চাই থাকিব আৰু ময়ো এটা মোৰো শিশু সুলভ এটা মন আছে যিটো মন আপোনালোকে মোৰ ভিডিঅ'খিনি চাই থাকিলে আপোনালোকে অনুভৱ কৰিব হিটলাৰ আহিছে নেকি আহা হিটলাৰ আহিছে আহা ঠাণ্ডা লগা নাই নেকি তোমাৰ আমাৰ হিটলাৰ আহি গ'ল মই ইয়াক বুজাই আছোঁ মানে শিশু দিৱস কিয় পালন কৰা হয় নাজানে মই তাক কৈছোঁ আমাৰ ভাৰতবৰ্ষৰ যিগৰাকী প্ৰথম প্ৰধানমন্ত্ৰী আছিলে পণ্ডিত জৱাহৰলাল নেহৰু জন্ম হৈছিল 1889 চনৰ 14 নৱেম্বৰত জন্ম হৈছিল 1889 চনৰ 14 নৱেম্বৰত পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিলে আৰু মৃত্যু হৈছিলে 1964 চনত মৃত্যু হৈছিলে আৰু মানে কি মানে পণ্ডিত মই ইমান ভালকে মই বুজাই ক'ব নাজানো ছাৰ এটা সুধিবা কাইলৈ ছাৰ এটা তোমাক ভালকে বুজাই ক'ব পাৰিব দেই কাৰ নাম নাজানা পণ্ডিত জৱাহৰলাল নেহৰু ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিলে ভাৰতবৰ্ষ যেতিয়া স্বাধীন হৈছিলে আৰু স্বাধীনতাৰ পিছতেই প্ৰথম মানে আমাৰ প্ৰধানমন্ত্ৰী হ'ল পণ্ডিত জৱাহৰলাল নেহৰু আৰু পণ্ডিত জৱাহৰলাল নেহৰুক সকলোৱে খুৰা বুলি মাতিছিলে খুৰা হিন্দীত চাচা বুলি কয় ইংৰাজীত আংকল আৰু অসমীয়াত হৈ গ'ল খুৰা বুলি মাতিছিলে কাৰণ সকলো কণ ল'ৰা ছোৱালীয়ে বহুত ভাল পাইছিলে আৰু বহুত শিক্ষা প্ৰতিষ্ঠানো আমাৰ প্ৰথম ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে স্থাপন কৰি থৈ গৈছে বহুত ভাল আৰু ইমানখিনি মই সবিশেষ ক'বও নোৱাৰোঁ কাৰণ মই নজনা কথাটো ক'বলৈ গৈ একো লাভ নাই তথাপিতো মই যিমানখিনি পাৰোঁ মই হিটলাৰক বুজাইছোঁ আজি তো চাই থাকক শেষলৈকে ভিডিঅ'টো এতিয়া মই যাম তুমি যাবা নালাগে যাব মই বহুত দূৰ যাম তুমি এটা কাম কৰিবা তুমি বৰা চবকে মাতি দিবা নালাগে বহুত দূৰ যাম মই আজি এই যি ধৰিলে মইতো ইয়াক লগত লৈ যাবলৈ তো ঠিক আছে এতিয়া আমি দুটা যাওঁ গৈ অহাৰ পিছত আকৌ আমি ভিডিঅ'টো আৰম্ভ কৰিম তো আমি আহিছিলোঁ এতিয়া হিটলাৰ মই আহি আমাৰ ওচৰৰে হয় জেগাটো নাৰ্চাৰী এখন পালোঁ ইয়াত চালোঁ গছ পুলি আছে বিভিন্ন দাদা আপোনাৰ নাৰ্চাৰীখনৰ নামটো কি আছিলে বৈকুণ্ঠ পুলিঘৰ বুলি এখন নাৰ্চাৰী আছে ধুনীয়া গছ পুলি আছে ইয়াত আৰু মই চন্দন পুলি ল'ম বুলি সোমাইছিলোঁ চন্দন পুলিটো আমাৰ ইয়াত বৰ বিশেষ পোৱা নাযায় মই সুধি চালোঁ দাদাক আছে চন্দন পুলি আৰু দেখিলোঁ ইয়াত বগৰী এইটো আপেল বগৰী যিটো আমাৰ ফুলি আছে কিছুমান বগৰী এইবিলাক ফুল আহিছে আৰু বৰ্তমান আমাৰ ইয়াত আজিকালি নাৰ্চাৰী হৈছে ন ফাৰ্ম হৈছে ন এইবিলাকৰ বাগান হৈছেগৈ আৰু এয়া বগৰী লাগি আছে এই আপেল বগৰী দেখিছে এয়া লাগিছে এই লাগিছে এইটো আপোনাৰ কিমান 1.5 বছৰ নে 2 বছৰ লাগে এইটোতো যোৱাবাৰ অনা পুলি লাগি আছে এই যোৱাবাৰ অনা পুলি লাগিছে আৰু মই পুলি এটা লৈছোঁ মই এটা লৈছোঁ আপেল বগৰী পুলি তো দেখুৱাইছোঁ এইটো লাগি আছে বগৰী এয়া কি সুন্দৰকৈ বগৰী লাগি আছে দেখিছে আপোনালোকে আৰু এয়া চাওক এয়া সুন্দৰকৈ লাগি আছে তো বলক এইখন নাৰ্চাৰী হ'ল এয়া আৰু আপোনালোকে ভিডিঅ'টো চাই আছে কণ্টিনিউ কৰক আৰু আছে ভিডিঅ' আমি এতিয়া ঘৰত যাম হিটলাৰ মই এইটো হিটলাৰ আমি আজি শিশু দিৱস পথাৰ কথা আছে দুইটাই আজি তো বলক দেৰি নকৰোঁ আমি ঘৰলৈ যাওঁ
কুকুৰে কেনেকৈ চিঞৰে পোৱালিটোৱে কেনেকৈ চিঞৰে পোৱালিটোৱে চিঞৰ কোৱা কেনেকৈ মাতে কুকুৰটোৱে কেনেকৈ কান্দে কুকুৰটোৱে চিঞৰ কি কৰিছ এই গোটেইকেইটা ইয়াত পালি যে তই মই হিটলাক যে বিচাৰি ফুৰিছোঁ আৰু এজনী ক'লৈ গ'ল সিহঁতৰ মোচন চোৱা টিভি চোৱা এই কি সেইটো কি কি সেইটো কি ৰিম'ট নে মোবাইল হা আমাৰ ঘৰ যাওঁ তোক নিবলৈ আহিছোঁ মই যাওঁ যাওঁ আৰু এনেকৈ আজি আমি আমাৰ দিনটো আজি শেষ কৰিলোঁ হিটলাৰ মই এইটো আমাৰ বৰডেকা আমি গোটেইখিনি মিলি আজি দিনটো শেষ কৰিলোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে অশেষ ধন্যবাদ জনালোঁ।